আজিৰ অসমীয়া জাতীয়তাবাদ শক্তিশালী পূৰ্বজৰ বীৰ্যৰ প্ৰতি অপমান নহয়নে? গুৱাহাটীৰ আৰ্যনগৰৰ বি চাৰাভাটিৰ জয় বিহাৰীৰ ধ্বনি। ইতিহাসৰ পৰা শিক্ষা নোলোৱা অসমীয়া জাতিৰ গালত প্ৰচণ্ড স্বৰ সোধালে বিহাৰীয়ে। ৮৫ৰ বহিৰাগত খেদা আন্দোলন, বিদেশী বহিষ্কৰণ, বিৰাট প্ৰশাসন হৈ ৰল। বিদেশীৰ চৰাঘৰত পৰিণত অসম আজি ভোটৰ অংকত ব্যৱহৃত বহিৰাগত সুবিধাবাদীৰ ডাম্পিং গ্ৰাউণ্ড। জাতি উদ্ধাৰৰ শ্লোগান দিয়া জাতীয়তাবাদীয়ে দিছপুৰৰ গাদী দখল কৰি জাতিৰ অংগবস্ত্ৰ খুলুকাই জাতীয় স্বাভিমানক ধৰ্ষণকাৰীত পৰিণত হল। বিহাৰৰ জাতীয়তাবাদ, বঙালীৰ জাতীয়তাবাদ, মাৰাঠীৰ জাতীয়তাবাদী, তামিল জাতীয়তাবাদ, আনকি মিজো নগা অৰুণাচলৰ জাতীয়তাবাদৰ চৰিত্ৰত আজি প্ৰেমৰ বিপৰীতে জাতীয়তাবাদক ৰাজনৈতিক মুনাফা আদায়ৰ কৌশল হিচাপে ব্যৱহাৰ কৰাৰ তথাকথিত জাতি দৰ্শকৰ বাবে কুশল কোঁৱৰ, লাচিত বৰফুকন, কনকলতা, ভোগেশ্বৰী, মূলাগাভৰুৰ দেশৰ জাতীয়তাবাদ আজি জৰাজীৰ্ণ, শিথিল, মুমূৰ্ষ। অসমীয়াৰ সংজ্ঞা কি? কোন অসমীয়া? জনগোষ্ঠীয় সকল কিয় স্বকীয় পৰিচয়ত সীমাবদ্ধ হৈ থাকিব বিচাৰে? অসম চুক্তিৰ ৬-৯ দফা ৰূপায়ণ, জনগোষ্ঠীয় অধিকাৰ, ইনাৰ লাইন পাৰ্মিটৰ কথাবোৰ তল পৰি যায়। হিন্দু মুছলমানৰ বিদ্বেষত ৰাজনৈতিক ষড়যন্ত্ৰৰ ফল কি হয়? হিন্দুৱে হিন্দুক কুটি কুটি খায়, অসমীয়ালৈ আমটো খাই বাকলিটো দলিয়ায়। তথাকথিত নেতাবোৰে দিনৰ পোহৰত শ্লোগান দি ৰাজনৈতিক পাশাত বন্ধকত থয় জাতিৰ ভৱিষ্যত। ১২৫০ টকীয়া আঁচনিৰ জালত বান্দৰৰ দৰে লম্ফজম্ফ কৰা অসমীয়াই লাভ জেহাদ, লেন জেহাদ, মিয়া সন্ত্ৰাসৰ নাটকীয়তাত হতভম্ব হৈ পাহৰে মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা। খেতিৰ পৰা ৰাজনীতিলৈ, শিক্ষাৰ পৰা ন্যায় ব্যৱস্থালৈ ইফালে পমুৱাৰ আগ্ৰাসনত, আনপিনে বহিৰাগতৰ দপদপনি, মাজতে ককবকাই পৰ মুখাপেক্ষী আঁঠুত মগজুধাৰী আমি অসমীয়া। আন্দোলন আৰম্ভ হয়, আলোচনাৰ ভেক ভাওনা হয়, লাখ টকীয়া গাড়ী, কোটি টকীয়া ঠিকা দলিয়াই ভাঙি দিয়া হয় আন্দোলনৰ ৰাজহাৰ। মাজতে নিৰীহৰ প্ৰাণহানি হয়, শ্বহীদৰ নামতো ৰাজনীতি হয় অসম মুলুকতে। ১৯৬৮ চনতে সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে আজিৰ অসমীয়াই নিজক দিছি নিলে অসমতে ভগনীয়া হ'ব কথাষাৰ যেন সত্য প্ৰমাণিত হ'বলৈ গৈ আছে। ইটোৰ পিছত সিটো খবৰ, কেতিয়াবা মিয়াৰ আগ্ৰাসন, কেতিয়াবা বিহাৰী, মাৰোৱাৰী, বঙালীৰ আগ্ৰাসনে শোষিত নিষ্পেষিত অসমীয়া, লাচিতৰ বংশধৰ সকল আজি ৰাজনৈতিক পৰীক্ষাগাৰত ব্যৱহৃত কৰা এটা যেন মৃত মস্তিষ্কৰ মৃত শৰীৰহে। কিন্তু ইয়াৰ বাবে দায়ী কোন? মিয়া অথবা বহিৰাগতক ৰঙা দলিচা পাৰি বহুৱালে কোনে? আমাৰ পথাৰ, আমাৰ বজাল দখল কৰিব পাৰিলে কোনে? সহজতে ধনী হোৱাৰ পথ বিচৰতে বহিৰাগত বনিয়াৰ চাকৰ হৈ পৰিল অসমীয়া। মিয়াই প্ৰখৰ ৰদত মন পুতি খেতি কৰে, অসমীয়াই ৰাজপথত শ্লোগান দিয়ে, ফেচবুকত আপডেট দিয়ে, আমাৰ পথাৰ, আমাৰ বজাৰ। বহিৰাগতই মন পুতি ইটোৱে আনটোক সহায় কৰি ব্যৱসায়ৰ সাম্ৰাজ্য দখল কৰে। আনহাতে অসমীয়াই পিতৃ ভিঠা বেচি গাড়ী এচি কিনি বৰমানুহৰ ভাও দিয়ে। অসমীয়াৰ ঢেং ভাঙে অসমীয়াই। ইফালে তথাকথিত হিন্দু হৈ ভীমৰ বচন মাতি জয়াই অসম, জয় শ্ৰীৰাম, কাক এৰিব কাক ধৰিব, তত ধৰিব নোৱাৰি অসমীয়াই থৰকা চুটি খায়। ভোটৰ অংকত অসমীয়াক নচুৱাইছে কোনে? ৰাজনৈতিক হাতৰাত বন্দী অসমীয়া, বহিৰাগতৰ ভিতৰত পৰিণত অসমীয়া, আঁচনিৰ কানি খাই আত্মহৰ অসমীয়া জীয়ৰী সতীত্ব লুণ্ঠিত। তাৰ পিছতো এই জাতি দুৰ্বল নহবনে? আত্মকেন্দ্ৰিক সপৰা এই জাতিৰ উদ্ধাৰ সম্ভৱনে? এজন সঁচা অসমীয়া ৰাজীৱ মহন্তই লিখিছে, অসমীয়া মানে হিন্দু নহয়, হিন্দু মানে অসমীয়া নহয়। গুৰমাইল সিং, ৰাজবীৰ সিং, নন্দ সিং, নেকিবুৰ জামান, মমিনুল আৱাল, মেহেদী আলম বৰা ভাষা আন্দোলন শ্বহীদ, মুজামিল হক। অসম আন্দোলনৰ শ্বহীদ মানে বাংলাদেশ খেদিবলৈ গৈ বুকুত গুলী লৈ হেৰাই যোৱা শ্বৰীফুদ্দিন আহমেদ, মইনুল আলী, আব্দুল ছাত্তাৰ, মতিউল ৰহমান, আব্দুল জলিল আদিক যেতিয়ালৈকে অসমীয়া বুলি মানি নলব তেতিয়ালৈকে কাৰ্বি আংলঙত কাৰ্বি চাইনিজ গৌবেক, গুৱাহাটীত অসমীয়া গৌৰবেক নিৰ্ভয়ে চলি থাকিব। আজি এজন জ্যেষ্ঠ সাংবাদিকে অশোক সিংহলক আপোনাতকৈ মোতকৈ বেছি অসমীয়া বুলি কৈছে। আমি সহ্য কৰিব লাগিব, কাৰণ ২০১৪ চনৰ পৰা হিন্দু বিপদত আছে। শাসকৰ সমৰ্থনে এই কথা কৈ দায় জানো? স্বাধীনতাৰ পিছত মূৰ তুলি থকা হিন্দুসকললৈ ২০১৪ চনৰ পৰা কেনেকৈ বিপদ আহিল? বিধায়ক বিজয় গুপ্তাৰ ঘনিষ্ঠ আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক পিতা হল, অসমীয়া গৌবেক ধনি দিয়া হল। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয়। আজি উচ্চ শ্লোগানেৰে বিহাৰী গৌবেক বুলি মৰচিয়ৰ মৰা কেইজনক সুধিব বিচাৰিছো। কুংকি চৌধুৰীক যেতিয়া নিৰ্বাচন খেলিছিল তেতিয়া আপোনালোকে কি কৈছিল? অসমীয়া খিলঞ্জীয়া যুৱতী কুংকি চৌধুৰী আৰু মাতৃৰ শালীনতাৰ ওপৰত কৰা ৰাজনৈতিক আক্ৰমণৰ সময়ত অন্ধ হৈ আছিল কিয়? আজি অসমীয়া জাতীয়তাবাদ শক্তিশালী পূৰ্বজৰ বীৰ্যৰ প্ৰতি অপমান নহয়নে? আপুনি চাই আছে অসম 360, ষ্টুডিঅ'ত মই পংকজ কলিতা।